নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত মই দশম শ্ৰেণীৰ গণিতৰ ভিডিঅ' কৰিবলৈ ওলাইছো কোনটো অধ্যায় কৰিম আমি এইটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ তাৰ সমাধান কেনেকৈ কৰে আমি আগৰ ভিডিঅ'ত কৰিছো এই ভিডিঅ'টোত মই এক্সাৰসাইজ 3.3 দশম শ্ৰেণী ঠিক আছে 3.3 তিনিৰ 1 নম্বৰটো প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰি কেনেকৈ আমাৰ এই ওয়াৰ্ড প্ৰবলেম বিলাক সমাধান কৰে তাৰ বিষয়ে এটা ভিডিঅ' কৰিছো ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে নকটাকৈ অথবা স্কিপ নকৰাকৈ চাবা 2-3 মান চাবা ঠিক আছে চাই পেলে নিজে কৰাৰ অভ্যাস কৰিবা আহা মই ইয়াতে গণিতটো পাতি লৈছো তোমালোকক বুজাই দিছো 3ৰ 1 কি আছে আমাৰ দুটা সংখ্যাৰ পাৰ্থক্য কিমান বুলি দিয়া আছে 26 হয়নে এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিয়া আমাক কেইটা শর্ত দিয়া আছে দুটা শর্ত দিয়া আছে এটা আমাৰ দুটা চলকৰ ৰৈখিক সমীকৰণ একেন চলক কেইটা ধৰিব লাগিব আমি দুটা ধৰিব লাগিব আৰু সেই কাৰণে আমাক শর্ত কেইটা দিয়া আছে দুটা এটা শর্ত দিলে আমি কৰিব নোৱাৰিম কোনো কৰিব নোৱাৰিব দুটা সংখ্যাৰ পাৰ্থক্য কিমান বুলি দিয়া আছে আমাক 26 এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিয়াব দিছে আমাক নিৰ্ণয় কৰিব দিছে ঠিক আছে সংখ্যাটো আমি নাজানিলে কাৰ সহায় লম আমি x আৰু y অজ্ঞাত ৰাখি এটোক চলক বুলি কোৱা হ'ব ধৰা হল সংখ্যা দুটা x আৰু y ঠিক আছে এতিয়া আমাৰ প্ৰথম প্ৰশ্ন মতে মানে এই প্ৰশ্ন এটাই প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন বেলেগ প্ৰশ্ন নাই আৰু এটাই প্ৰশ্ন প্ৰথম খণ্ডটোত কি দিয়া আছে চাই লয় ইয়াতে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা পাৰ্থক্য মানে কি আমি বুজি পাব লাগিব জানিব লাগিব আগতকে পাৰ্থক্য মানে কি বিয়োগ সমষ্টি মানে যোগ পাৰ্থক্য বুলি কৈছে গতিকে সংখ্যা দুটাক আমি যিকোনো এটাক লম x - y বা y - x লিখিব পৰা অসুবিধা নাই পিছৰটোতে অসুবিধা আছে আমাৰ ঠিক আছে ইটোত অসুবিধা নাই কোনটো ডাঙৰ হয় কোনটো সৰু আমি তো নাজানো হাকে ধৰি লৈছো কি x - y মানে এটাৰ পৰা এটা বিয়োগ কৰি দিছো পাৰ্থক্য কিমান হৈছে 26 ইয়াক আমি নাম দিম 1 নং সমীকৰণ ঠিক আছে দ্বিতীয় প্ৰশ্ন মতে ঠিক আছে এটা ষ্টাৰ মাৰ্ক দিয়া আছে মই বুজাই দি আছো ভালদৰে মনোযোগেৰে ভিডিঅ'টো চাবা দ্বিতীয় প্ৰশ্ন মতে এইটো ইয়াৰ পৰা দ্বিতীয় প্ৰশ্ন আৰম্ভ হৈছে মানে দ্বিতীয় শৰ্তটো কিছুমানে ইয়াত প্ৰথম প্ৰশ্ন মতে লিখে কিছুমানে প্ৰথম শৰ্ত মতে লিখে দ্বিতীয় প্ৰশ্ন মতে বা দ্বিতীয় শৰ্ত মতে লিখিলে হল ঠাই বিশেষে বেলেগ হেতু কোনো অসুবিধা নহয় কি কৈছে আমাক এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিয়া এটা সংখ্যা আনটোৰ 3 গুণ x = কি লিখি দিছো মই 3y ইয়াতে চাইতে কোনোবা এনেকে লিখিব পাৰে কি লিখিব মই লিখিছো x = কিমান 3y কিছুমানে এনেকৈ লিখিব পাৰে 3x = y এতিয়া কোনটো শুদ্ধ ইয়াৰ কিন্তু এটাহে শুদ্ধ এটা ভুল গম পাইছা নে ইয়াতো আমি গম নাপাওঁ কোনটো ডাঙৰ কোনটো সৰু x আৰু y দেখিলে গম পাম নেকি গম নাপাওঁ কিন্তু অকমান বুদ্ধি লগোৱা ইয়াতে চোৱা x - y কিমান হৈছে 26 টো ধনাত্মক নে ঋণাত্মক ধনাত্মক গতিকে ইয়াৰে x আৰু y কোনটো ডাঙৰ হ'ব যদি y ডাঙৰ হয় তেতিয়ালে কি হ'ব আমাৰ ডাঙৰটোৰ আগত মাইনাস চিন আছে গতিকে ইপিনে যেটো আমাৰ ফল ওলাব যোগফল বা বিয়োগফল এটো কি হ'ব ঋণাত্মক ওলাব অৰ্থাৎ মাইনাস চিন থাকিব ইয়াত যেটো প্লাস চিন আছে তাৰ মানে আমি কি গম পালো যে x আৰু y x টো ডাঙৰ আমাৰ ক্লিয়াৰ হৈছে কনসেপ্ট x টো ডাঙৰ y টো সৰু হেইকেটা আমি ইয়াত কি লিখি দিছো x = 3y তাৰ মানে x y 3 গুণ বহুতে ইয়াতে ভুল কৰে যে ভাবিছে x y 3 গুণ x ৰ লগত আকৌ পূৰণ দিয়ে 3 গতিকে ডাঙৰটো ডাঙৰ হৈ যায় আৰু এটা উদাহৰণ লোৱা 6 2 ৰ 3 গুণ ইয়াতে পূৰণ হ'ব নেকি বহুতে এনেকে ভাবে 6 2 3 গুণ গতিকে 3 পূৰণ দিয়ে দিলে কিমান হ'ব 18 = 2 হৈ গল আচৰিত কথা হয়নে কি কৈছে আমাক 6 2 ৰ 3 গুণ কাৰণ ই ডাঙৰ ই সৰু ই 3 গুণ বেছি হৈ আছে গতিকে ই কমি আছে গতিকে ইয়াৰ লগত কি কৰিম আমি সৰুটোৰ লগত 3 পূৰণ দিব লাগিব ঠিক আছে ইয়াতো কি আমাৰ এই একেই কনসেপ্ট x = 3y হ'ব ঠিক আছে বুজি পাইছা নহয় তে 3y টো ইপিনে আনা এইটো এটা দেখাত সমীকৰণ যেন লাগিছে নাই লাগিছে ইয়াৰ নাম কি দিম আমি 2 ঠিক আছে এতিয়া আমি 1 বা 2 ৰ পৰা যিকোনো এটাৰ পৰা আমি কি কৰিব লাগিব x বা y ৰ মান উলাই লম ইয়াতে চোৱা x - y = কিমান আছে 26 আৰু 2 নম্বৰ আছে কিমান x - 3y = 0 ইটোৰ পৰা উলিয়ালে আমাৰ সুবিধা হ'ব এইকাৰণে আমি কি লিখিম 2 নং ইমপ্লাইজ 2 ইমপ্লাইজ x = y টো ইপিনে নিছো 3y ইয়াৰ নাম দিম আমি কি 3
ক্লিয়াৰ হৈছে এতিয়া এইটো চব গণিতত লিখি দিব লাগিব প্ৰতিস্থাপন পদ্ধতিত গুৰু বাক্য আৰু এতিয়া xৰ মান ক'ৰ পৰা উলাইছোঁ আমি 2ৰ পৰা উলাইছোঁ গতিকে বহাই দিম ক'ত 1ত অপজিট উল্টা 2ৰ পৰা উলিয়ালে 1ত বহুৱাম 1ৰ পৰা উলিয়ালে 2ত বহুৱাম এইটো মনত ৰাখিবা ঠিক আছে xৰ মান 1 নং সমীকৰণটো মই এবাৰ লিখি লৈছোঁ তোমালোকৰ অসুবিধা হ'ব তোমালোকে যেতিয়া এক্সপাৰ্ট হ'বা তেতিয়া এই লাইনটোৰ পৰা কৰিবা এইটো আৰু পাতি ল'ব নালাগে আমাৰ সময় নষ্ট সময় আমি ৰাহি কৰিব লাগিব 40টা মান গণিত আহিব মেট্ৰিকত হয়নে নহয় গতিকে সময়বিলাক নিজে নিজে উলিয়াব লাগিব আমাক 3 ঘণ্টাৰ 1 মিনিট বা 1 ছেকেণ্ডো বেছি নিদিব হয়নে এনেকৈ আমি সময় ৰাহি কৰিব লাগিব এইটো আমি নিলিখোঁ যেতিয়া আমি ভালদৰে বুজি পোৱা হ'ম হয়নে এতিয়া প্ৰথম বা মই লিখি দিছোঁ তোমালোকে নিলিখিবা কি কৰিবা 3y - y 3yটো ক'ত পালোঁ এই যে xটো লিখি দিছোঁ বুজোৱাৰ কাৰণে মই xৰ মানটো ইয়াতে মই বহাই দিছোঁ এইটো xৰ মানটো ইয়াতে বহাই দিছোঁ 3y মাইনাছ আছে মাইনাছ y আগৰ পৰাই আছে 26 আগৰ পৰাই আছে ক্লিয়াৰ হৈছে 3y - y কিমান হ'ব 2y = 26 হয়নে ইমপ্লাইজ y 2y টো নালাগে আমাক কি লাগে y লাগে y = কি হ'ব 26 2 টো পূৰণ ইপিনে কি হ'ব আমাৰ হৰণ এতেকে y = 13 এতিয়া আমি y ৰ মানটো ক'ত বহাই দিম এই যে আছে 1ত দিলেও হ'ব 2ত দিলে হ'ব 3ত দিলে হ'ব কোনো নিয়ম নাই কিন্তু আমি এটা নিয়ম মানি চলিছোঁ সকলোৱে কি আমি 3ত দিম কিয় 3টো আমি পক্ষান্তৰ কৰি থৈ দিছোঁ এইটো আমাৰ ৰেডিমেড হৈ আছে তাৰমানে আধা কাম আমি ইয়াতে 50% কাম হৈয়ে আছে অকল y ৰ মানটো বহাই দিলে x ৰ মান ওলাই যাব ইয়াত যদি আমি বহাই দিওঁ আকৌ পূৰণ কৰি ইপিনে আনিব লাগিব ইয়াত যদি আমি বহাই দিওঁ আকৌ ইপিনে আনিব লাগিব বুজি পাইছা নাই ইপিনে আকৌ প্লাছ কৰিব লাগিব হয়নে গতিকে আমি যিটো আমাৰ বনাই থৈছোঁ 3 নম্বৰ ৰেডিমেড তাত আমি বহাই দিম চোৱা এতেকে 3 ইমপ্লাইজ ইয়াত আকৌ লিখি দিব নালাগে দেই কিছুমানে দিয়ে লিখি দিলেও একো নহয় লিখি নিদিলেও একো নহয় গতিকে নিলিখিলে যদি হয় আমি নিলিখোঁ সময় বাচিব এইটো এক লাইন লিখিব লাগিব কি লিখিব লাগিব এতিয়া y ৰ মান 3 নং সমীকৰণত বহুৱাই পাওঁ লিখি দিব নালাগে এতেকে 3 ইমপ্লাইজ দিলে একে অৰ্থ x = কি আছিলে 3 নম্বৰটো এবাৰ চাই লোৱা এইটো x = 3y x = 3y মই এবাৰ লিখি লৈছোঁ ইমপ্লাইজ x = 3 × 13 হয়নে এতেকে x = 39 নিৰ্ণয় সংখ্যা দুটা x = 39 y = 13 কিছুমানে ইয়াতে নিৰ্ণয় সংখ্যা দুটা 39 আৰু 13 বা 39 and 13 লিখি দিয়ে তেনেকৈ দিলে হ'ব নাইবা xy দেখুৱাই দিলেও কোনো অসুবিধা নহয় ক্লিয়াৰ হৈছে না গণিতটো ভিডিঅ'টো 2-3 বাৰ মান চোৱা চাই কি কৰিবা প্ৰথমে নচোৱাকৈ কৰাৰ অভ্যাস কৰা তাৰপিছত বাকি অনুশীলনী গণিতবিলাক আছে নহয় সেইবিলাক কৰাৰ অভ্যাস কৰিবা ঠিক আছে এতিয়া হা 3ৰ 2টো কি কৈছে প্ৰশ্নটো মই মাতি দিছোঁ চোৱা দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 বেছি কোন দুটা নিৰ্ণয় কৰা ইয়াত কিছুমান ভাবিব ইয়াততো চৰ্ত দুটা দিয়া নাই এটাহে দিছে কিন্তু ইয়াত দুটাই আছে এটা চৰ্ত লুকাই আছে কোনোবা এটা শব্দত আমি এইটো বিচাৰিব লাগিব এটা চৰ্ত কি হ'ল আমাৰ এটা লুকাই আছে এইটো অলপ পিছত কৈ আছোঁ এটা স্পষ্টকৈ কোৱা আছে ইয়াতে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি আমি গম পাই গ'লোঁ দুটা যদি হয় এটা যদি আমাৰ 10 ডিগ্ৰী হয় এটা কিমান হ'ব 10ৰ লগত 18 যোগ হ'ব তাৰমানে এটা বেছি এটা যদি x হয় আনটো কিমান হ'ব x + 18 হ'ব কিন্তু আমি ইয়াতে x আৰু x + 18 ধৰিব নোৱাৰোঁ কিয় কোৱাচোন সপ্তম শ্ৰেণীত অষ্টম শ্ৰেণীত তেনেকৈ কৰিছিলোঁ তাত আমাৰ কেইটা চলক আছিল এটা এই চেপ্টাৰটো আমাৰ কেইটা হ'ল দুটা চলকৰ গতিকে আমি দুটা চলক ধৰিম কি ধৰিম ধৰা হ'ল সম্পূৰক কোণ দুটা x আৰু y নাইবা কোণ দুটাৰ মাপ বুলিও লিখি দিব পাৰা ইয়াতে পাৰা নহয় মাপে লিখি দিব লাগে ঠিক আছে ধৰা হ'ল সম্পূৰক কোণ দুটাৰ মাপ তেতিয়া আকৌ দিব লাগিল কোণ দুটাৰ মাপ x আৰু y ঠিক আছে এতিয়া প্ৰথম প্ৰশ্ন মতে x + y = 180 ডিগ্ৰী মই লিখিছোঁ 180 ডিগ্ৰী লিখি দিছোঁ ক'ত পালোঁ এইটো ইয়াত যে আমাক এটা দিয়া আছে শব্দ কি দিয়া আছে সম্পূৰক কোণ বুলি কি বুজো আমি যদি দুটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হয় তেন্তে সেই কোণ দুটাক কি কয় সম্পূৰক কোণ বুলি কোৱা হয় আৰু পূৰক কাক কয় যদি দুটা কোণৰ যোগফল কিমান হয় দুটা কোণৰ মাপৰ যোগফল 90 ডিগ্ৰী হয় তাক কি বোলে পূৰক আৰু 180 হ'লে সম্পূৰক ইয়াতে কিছুমান ছাত্ৰ ছাত্ৰী গণ্ডগোল লাগে এইটো মনত ৰখাৰ বুদ্ধিটো মই কৈ দিছোঁ পিছত আৰু দিয়া নহয় হয়নে এতিয়া দি দিছোঁ চোৱা পূৰক আৰু কি আছে সম্পূৰক আমাৰ এইটো মনত থাকে কোনোবা এটাত 90 হয় কোনোবা এটাত 80 হয় ইয়াতে গণা
কেইটা আছে 1 2 3 তিনিটা আছে নাই এখত ইয়াতে কেইটা আছে 1 2 3 4 মই এইটো যুক্তটো এটাই ধৰিছোঁ কিমান আছে 4 যে 3টো ডাঙৰ নে 4টো ডাঙৰ 3টো সৰু নে 4টো সৰু তেনেকৈ চিন্তা কৰক 3টো সৰু 90 আৰু 180 কোনটো সৰু 90 তাৰ মানে পূৰক মানে কি পাই গ'লো আমি 90 ঠিক আছে 4টো ডাঙৰ 180 ডাঙৰ 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 লগ লাগিব সৰুৱে সৰুৱে লগ লাগিব এইটো যদি তোমালোকৰ মনত থাকে তেতিয়া জীৱনত কেতিয়া আৰু পাহৰি নোযোৱা এনেটো মনত থাকিব সংজ্ঞাটো কি মনত থাকিব দুটা কোণৰ যোগফল 90 দুটা কোণৰ যোগফল 180 ইয়ালৈকে মনত থাকিব কিন্তু 90 হ'লে পূৰক নে সম্পূৰক 180 পূৰক নে সম্পূৰক সেইটো গণ্ডগোল লাগে কেতিয়াবা পৰীক্ষাত হয়নে কেতিয়াবা এইটো পৰীক্ষাত অলপমান কনফিউজন আহি যায় সেইকাৰণে মই এটা মনত ৰখা বুদ্ধি দি দিছোঁ পূৰক বাননটো সৰু গতিকে 90টো সৰু পূৰকত কি থাকিব 90 সম্পূৰকত 180 আহা এতিয়া কি হৈছে আমাৰ মাপ দুটা কিমান x আৰু y কোণ দুটাৰ মাপ কিমান ধৰিছোঁ আমি x y নাইবা কোণ দুটা x আৰু y লিখি দিলেও হ'ব ইয়াত ক্ৰমে দিয়ে কিছুমানে ক্ৰমে দিব নালাগে আৰু ইয়াতে আমাক ঠিক আছে প্ৰথম প্ৰশ্ন মতে x + y = 180 ক'ত পালো এইটো এই যে সম্পূৰক শব্দটো দিয়া আছে তাত এইটো লুকাই আছে আমি এইটো জানো তাৰ নাম দিছোঁ কি 1 x + y = 180 তাৰ নাম দিছোঁ সমীকৰণ 1 দ্বিতীয় প্ৰশ্ন মতে কি কৈছে এটা আনটোতকৈ ডাঙৰ x = y ইখিনি থাকি ধৰা এতিয়া কি হ'ল আমাৰ x = y সমান হৈছে নেকি হয় নহয় এক পিনে ডাঙৰ এক পিনে সৰু কোন পিনে ডাঙৰ আমি জানো নেকি নাজানো গতিকে তোমালোকে যেনেকৈ লিখা তেনেকৈ হ'ব চোৱা x = মই y লিখিলোঁ হয়নে 50% কি কৰিব ইপিনে 18টো যোগ দিব শুদ্ধ কিছুমানে কি কৰিব তাৰমানে ইপিনে যোগ দিব আমি ধৰি লৈছোঁ কি এইটো ডাঙৰ xটো ডাঙৰ yটো সৰু সৰুৰ লগত যোগ দিছোঁ কিছুমানে আকৌ ভাবিব কি নহয় xটো সৰু yটো ডাঙৰ তাহলে y পৰা মাইনাস কৰি দিয়া সেইটো হ'ব বা কিছুমানে বাওপক্ষত কৰিব বিচাৰিব x তাৰমানে yটো ডাঙৰ xটো সৰু গতিকে ইয়াৰ লগত কি কৰিব 18 প্লাস কৰি দিব বা 18 মাইনাস আমি চাৰিটা ধৰণে লিখিব পাৰোঁ চাৰিটা আমাৰ শুদ্ধ x আৰু y যদি আমি x টো ডাঙৰ বুলি ভাবো মনে মনে তাৰমানে কি y সৰু সৰুৰ লগত যোগ হৈ গ'ল আৰু যদি ভাবো যে আমাৰ x টো সৰু yটো ডাঙৰ ডাঙৰ মানে কিমান ডাঙৰ 18 ডাঙৰ গতিকে 18 মাইনাস কৰিছে বা উলটাকে x ক আমি তেনেকৈ ধৰিব পাৰোঁ x টো আমি কি বুলি ভাবিলো সৰু yটো ডাঙৰ তাৰমানে কি হ'ব +18 আৰু যদি এইটো আমি ডাঙৰ বুলি ধৰো তেতিয়া -18 নাইবা এনেকৈ চোৱা +18 ইপিনে আহিলে কি হ'ব -18 ইপিনে গ'লে কি হ'ব +18 বুজি পাইছে না কথা একেটাই কিন্তু আমি কি লিখিম কোনটো লিখিলে আমাৰ সুবিধা হয় আমি সেইটো কৰিম ইয়াত মই লিখিছোঁ কি তোমালোকৰ সুবিধাৰ কাৰণে x = y + 18 এইটো মই এটা সুবিধাৰ কাৰণে লিখিছোঁ কিয় লিখিছোঁ এইটো ইপিনে আনিলে x - y = +18 হৈ থাকিল যদি মই 18 টো বাওফালে দিওঁ +18 হয়নে ইপিনে গ'লে কি হ'ব নিলে মাইনাস আহি যাব মাইনাস আহিলে গণিতবিলাক ভুল হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায় তোমালোকৰ হয়নে সেইকাৰণে মই মাইনাসৰ ওচৰ চাপা নাই ঠিক আছে ক্লিয়াৰ হৈছে x - y = কিমান হ'ল 18 বাৰু আহা ইয়াৰ পৰা কি কৰিম আমি 1 বা 2ৰ পৰা আমি কি ওলাই ল'ম x বা y ৰ মান যিকোনো এটা যিটো তোমালোকৰ সহজতে হয় যিটো তোমালোকৰ ভাল লাগে যিটো সুবিধা কোনো নিয়ম নাই x বা y উলিয়াব লাগিব কথাটো বুজি পাইছা নাই x - y মই যদি x উলাই লওঁ সুবিধা হ'ব কিয় এই -y টো ইপিনে গ'লে +y হৈ যাব মাইনাস নাই ইটোত মাইনাস নাথাকা মানে তোমালোকৰ ভাল মনত ৰাখিবা এইটো এতিয়া আটাইতকৈ তোমালোকৰ শত্ৰু কৰোনা ভাইৰাছতকৈও বেছি বিপদজনক মাইনাস তোমালোকে মনত কৰিবা 8 9 বা 10ত পৰীক্ষা দিয়াই নাই 8ত বা 9ত যি গণিত ভুল হৈছে তোমালোকৰ মাইনাসৰ কাৰণে হৈছে যাৰ হৈছে আৰু কিছুমানৰ নহয় এইটো সুকীয়া কথা আৰু ঠিক আছে x = y + 18 আমি মাইনাসৰ ভেজালটো ৰাখা নাই ইয়াতে এতিয়া ডায়লগটো লিখি দিব লাগিব আমাৰ এই বাক্যশাৰী এতিয়া কাৰ মান x ৰ মান ক'ত বহুৱাম এইটো 2ৰ পৰা উলিয়াইছোঁ গতিকে বহুৱাই দিম আমি 1ত 2ৰ পৰা উলিয়ালে 1ত বহুৱাম 1ৰ পৰা উলিয়ালে 2ত বহুৱাম উলট পালট x ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণ এবাৰ মই লিখি লৈছোঁ তোমালোকৰ সুবিধাৰ কাৰণে x + y = 180 কাৰ মান বহুৱাম x ৰ মান এই x ৰ মানটো ইয়াতে আমি বহাই দিছোঁ কিমান বহাইছোঁ y + 18 আৰু এই y টো আগৰ পৰাই আছে 180 আগৰ পৰাই আছে ঠিক আছে প্ৰতিটো হাৰি প্ৰতিটো পদ বুজি পাব লাগিব ভালদৰে y + y কিমান হ'ব 2y = 180 18 টো প্লাস ইপিনে গ'লে কি হ'ব মাইনাস এই ইপিনে যোৱা সিপিনে যোৱা এইটো মই এটা বেলেগ ভিডিঅ' বনাম ভিডিঅ'টো চাবা ঠিক আছে এটা কিছুমান কথা আছে ক'ব লগা এইটো ভিডিঅ'ত নকওঁ দীঘল হৈ যাব ভিডিঅ'টো ডাঙৰ হৈ যাব হয়নে 2y = কিমান হ'ব ইটো বাই ইটো বিয়োগ কৰিলে 162 ইমপ্লাইজ y = 2টো পূৰণ আছে ইপিনে আহিলে কি হ'ব হৰণ
হৰণ কৰিলে এতেকে y ইকুৱেল টু কিমান পালোঁ আমি 81 হয়নে এতিয়া আমি এই y ৰ মানটো ক'ত বহাই দিম আমাৰ এটা ৰেডিমেড আছিল নহয় ইয়াতে 3 নম্বৰ নাম দি থৈছিলোঁ x ইকুৱেল টু y + 18 1 2 দিলেও হ'ব আমি 1 2 নিদো ইয়াত দিম কিয় আমাৰ এইটো আধা কাম 50% হৈ আছে y ৰ মানটো বহাই দিলে যোগ কৰিলে আমি x ৰ মান অটোমেটিক ওলাই যাব হয়নে তেতিয়াহ'লে কি লিখি দিবা এতেকে 3 ইমপ্লাইজ এইটো আখৰে নিলিখিলে হ'ব যে এতিয়া y ৰ মান 3 নং সমীকৰণত বহুৱাই পাওঁ তেনেকৈ লিখিব নালাগে এনেকৈ লিখিবা শৰ্টকাট টাইম সেভ হ'ব আমাৰ implies x equal to কিমান y plus 18 implies x equal to y ৰ মানটো বহাই দিয়া y ৰ মান কিমান পালো আমি 81 এটো কোড বহিব ইয়াতে বহাই দিছো 81 plus 18 কিমান হৈছে 99 নিৰ্ণয় কোণ দুটাৰ মাপ x equal to কিমান 99 y is equal to 81 ইয়াতে x আৰু y টো দেখাই নিদিলে হ'ব নিৰ্ণয় সম্পূৰক কোণ দুটাৰ মাপ 99 ডিগ্ৰী আৰু 81 ডিগ্ৰী তেনেকৈ লিখিলেও হৈ যাব আমাৰ ঠিক আছে এতিয়া কথাটো হল গণিতটো মানে কৰিলা বা নিজে যেতিয়া প্ৰেক্টিস কৰিবা তেতিয়া কি কৰিবা উত্তৰমালাত মিলাই চাবা মিলিছে নে মিলা নাই হয়নে পৰীক্ষাটো উত্তৰমালাখন লগত নাথাকিব কি কৰিবা তেতিয়া হলে আমি কি কৰিম এই মান দুটা ইয়াতে মিলাই চাম আমি 99 আৰু 81 যোগ কৰিলে 180 হয় নে নহয় চাম স্যাটিসফাই কৰে না নকৰে এটো সিদ্ধ কৰা বুলি কয় অসমীয়াত অৰ্থাৎ x আৰু y ৰ ভ্যালুটো দি এই 1 নং ইকুৱেশ্যনটো কি হ'ব লাগিব আমাৰ স্যাটিসফাই হ'ব লাগিব x ৰ মান কিমান 99 প্লাস 81 যোগ কৰিলে কিমান হ'ব 180 আকৌ 2 নম্বৰটো হ'ব লাগিব x minus y ডাঙৰটো বহৰটো বিয়োগ 99 minus 81 99 minus 81 কিমান হ'ব 18 তেনেকৈ আমি নিজে নিজে ফলশুদ্ধিটো পৰীক্ষা কৰি চাম যেটো তোমালোকক শিকাইছিলে শিকোৱা হৈছিল কিহত ক্লাস 8ত অষ্টম শ্ৰেণীত হয়নে ইয়াতো একে আগৰ গণিতটোত যে আমি পালো x ৰ মান কিমান পালো 39 আৰু 13 প্ৰথম সূত্ৰমতে কি আছে আমাৰ x minus y is equal to 26 মানে 39 minus 13 is equal to কিমান 26 হয় মই মনে মনে কৰিছালো আৰু তোমালোকে কৰিছাবা আকৌ এটা শৰ্ত দিয়া আছে x equal to 3y তাৰ মানে এটা আন্তৰ 3 গুণ 3 13 গুণ 39 কিমান আছে আমাৰ এটো 13 আৰু 39 3 13 গুণ 39 তাৰ মানে আমাৰ ফলশুদ্ধি পৰীক্ষা কৰা হৈ গল গণিতটো আমাৰ শুদ্ধ হৈছে আমি উত্তৰমালা নাচালে হ'ব কেতিয়াবা উত্তৰমালাত ভুল থাকে ভুল যদি থাকে নিজে নিজে কেনেকৈ আমাৰ কনফিডেন্সটো আহিব এনেকৈ আমি এনেকৈ বহুৱাই চাম ঠিক আছে বহুৱাই চালে আমি গম পাম যে আমাৰ গণিতটো শুদ্ধ হৈছে ঠিক আছে তোমালোকে ভিডিওটো নাকাটাকে চোৱা ভালদৰে প্ৰথমৰ পৰা শেষলৈকে 2-3 বাৰ মান চোৱা চাই কি কৰিবা প্ৰথমে চাই প্ৰেক্টিস কৰা তাৰ পিছত এই দুটা গণিতে প্ৰথমে নচোৱাকৈ প্ৰেক্টিস কৰা তাৰ পিছত অনুশীলনৰ কিবা যদি গণিত কৰিব পাৰা চেষ্টা কৰা মই পিছৰ ভিডিওত বাকি গণিতবোৰ কৰি দিয়াৰ যত্ন কৰিম ঠিক আছে নমস্কাৰ